अभी मजा आएगा ना भिड़ो। मैं इतना आহি पाই গ'লোঁ বৰ্তমান ৰাউণ্ডত ইয়াত পাতিছে তাৰমানে ত্ৰিশূল পুৰম পাতিছে বছৰত তাৰমানে ত্ৰিশূল পুৰম পাতে আৰু ইয়াত ফুটাব আজি বম ফুটাব তাকে চাবৰ কাৰণে উপভোগ কৰিবৰ কাৰণে সকলো ৰাইজ আহিছে আৰু আপোনালোকক চাই থাকক লাষ্টলৈকে দেৰি নকৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক আৰু মই আহি আছোঁ এতিয়া বৰ্তমান ত্ৰিশূল ৰাউণ্ডলৈ ত্ৰিশূল ৰাউণ্ডত তাৰমানে মেলা আছে ত্ৰিশূল পুৰম আছে ইহঁতৰ বিহু হয় মালিয়ালম লোকৰ বিহু আছে তাকে বিহু চাবলৈ আহি আছে আৰু লগৰীয়াবিলাক চব আগত গ'ল আৰু মই অকলে আছোঁ হয় আৰু মই অকলে আহি আছোঁ বৰ্তমান এতিয়া আহি পাই গ'লোঁ বাৰু ৰেলৱে ষ্টেচন পাৰ হৈ আহিলোঁ আৰু খোজকাঢ়ি কিনে আহিছোঁ বেছি দূৰ নহয় ওচৰতে হয় 2 কিলোমিটাৰ আছে তাকে অটত আহিলোঁ হ'লেও ধৰক এতিয়া গাড়ী মটৰ সিমান নাছিলে আজি তাতে অটত ল'ব পাৰে আপোনাৰ 200 টকামান সেইটোৰ পৰা 2 কিলোমিটাৰ 200 টকা দিয়াতকৈ আপুনি খোজকাঢ়ি হয় ভাল সেইটোৰ পৰা খোজকাঢ়ি আহিছোঁ আৰু দেৰি নকৰোঁ ব'লক গৈ থাকোঁ আপোনালোকো দেখাই আছোঁ আৰু যিহেতু ইয়াৰ পৰা গাড়ী চলিব দিয়া নাই আৰু আগত সেইটোৰ পৰা আৰু নাহিলোঁ মই আধা ৰাস্তালৈকে তাৰমানে গাড়ী সোমাই দিয়া নাই আৰু মই আহি আছোঁ বৰ্তমান অকলে আৰু লগৰে এজন পাই যাম দেৰি নকৰোঁ গৈ পাই যাম তাত জল্দি আৰু ধৰক তেওঁলোকে গাড়ী সোমাব দিয়া নাছিলে সেইটোৰ পৰা দিছোঁ দুই চাৰিটা মানুহ আহি আছে খোজকাঢ়ি কিনে বহুত দূৰৰ পৰা লাইন লাগি আহিছে আমিও আহি আছোঁ লাইন লাগি বলক দেৰি নকৰোঁ আগবাঢ়ি গৈ থাকোঁ আৰু মই সেইদিনা গৈছিলোঁ সেইকাৰণে কিন্তু সোমাব দিয়া নাছিলে আৰু গেট বন্ধ আছিলে অলপ পিছত খুলিব গেট আৰু এতিয়া আহি আছোঁ এই চাইডৰ পৰা ঘূৰি কিনে সোমাই যাম আৰু অকলে আহি আছোঁ লগৰকেইটা আগত আছে ইয়াত লগ কৰি কিনে আপোনালোকক দেখাই আছোঁ আৰু মই খোজকাঢ়ি আহি আছিলোঁ আহি কিনে এজনৰ লগ পাই গ'লোঁ আৰু মই আমাৰ লগৰীয়া একেলগে কাম কৰা মানুহ হয় বলক গৈ থাকোঁ নাই কিনে লগে বলক দেৰি নকৰোঁ আগবাঢ়ি গৈ থাকোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক ছাইডত থকা বেল আইকনটো দবাই দিয়ক কিমান মানুহ আহিছে ক'ত যাম আগতে আমি গৈছিলোঁ হয় আগত কিন্তু পাওঁ নিদিলে হয় আৰু আগত দেৰিকৈ লগ আছে সেইটোৰ পৰা মই তাৰ পৰা ঘূৰি আহিলোঁ আৰু বলক আমি আৰু আগবাঢ়ি গৈ থাকোঁ ৰুমলৈ গৈ থাকোঁ আৰু বেলিও পৰিব হ'ল সেইটোৰ পৰা আৰু অকলে আৰু লগৰীয়া নাই খালি অলপ প্ৰব্লেম হৈছে তাৰ বলক গৈ থাকোঁ ৰুমলৈ ৰিটাৰ্ণ তাৰ পৰা ৰিটাৰ্ণ ঘূৰি আহিলোঁ অকলে ইমান ভাল নালাগিলে সেইটোৰ পৰা গুচি আহিলোঁ আৰু লগৰীয়াকেইটাক বিচাৰি আহিলে অকল টাউনত ফোন কৰিছিলোঁ আৰু তাই বহুত মাজত সোমাই গ'ল মানুহ বহুত ভিৰ আছে সেইটোৰ পৰা মই আৰু বিচাৰি নুফুৰিলোঁ আৰু মই ৰিটাৰ্ণ ৰুম আৰু মই আহি পাই গ'লোহি ৰেলৱে ষ্টেচন পুংকনম ৰেলৱে ষ্টেচন পাই গ'লোহি তাকে ট্ৰেইন অহা নাই আৰু বৰ্তমান মই আহি আছোঁ খোজকাঢ়ি অকলে সেই চাই লওক আপোনালোকক খোজকাঢ়ি আহি আছোঁ আৰু তাতে বেলিও পৰিব হ'ল আৰু অকলে সিমান ভাল নালাগিব আৰু ৰাতি অকলে আহিবলৈ ভালো নালাগিব আৰু তাতে গাড়ী মটৰটো নাই সেইটো পৰা ভাবিলোঁ মই সোনকালে ঘূৰি আহোঁ আৰু তাতে আহি কিনে ভাত পানী বনাবলৈও আছে ৰুমত কেণ্টিনৰ পৰা আহিলে বাৰু কিন্তু হ'লেও তেওঁ নিজেও বনাব লাগে মাছ মাংস আনিব লাগে সপ্তাহত এদিন ভালকৈ খাব লাগে আৰুতো বেলেগ দিনত তাৰমানে মাছ মাংস বনাই আনি খাবলৈ সময় নাই তাৰমানে ডিউটি কৰোঁ ডিউটিৰ পৰা আহি অলপ টাইম লাগে ভাত পানী বনাওঁতে মেলোঁতে সেইটোৰ পৰা বলক দেৰি নকৰোঁ ৰুমলৈ ঘূৰি যাওঁ